হাই ফ্ৰেণ্ডছ, আমি আজি এতিয়া বজাৰলৈ যাব ওলাইছোঁ। অলপ ভেজিটেবলছৰ বজাৰ কৰিম। কি বজাৰ কৰিম আপোনালোকক দেখুৱাম। বজাৰৰ লগতে অলপ ফুৰাও হ'ল, বজাৰ কৰাৰ লগতে আৰু আছে আৰু বজাৰ কাম, গৈ আছোঁ এতিয়া। সেইখিনিও আমি চ' কৰিম। আজি আমি কি কৰোঁ আপোনালোকক ওচৰত দেখুৱাম। আৰু আমি গৈ থাকোঁতে আমি ষ্ট্ৰীট ডগবিলাকক মানে বিস্কুট ফিড কৰোঁ, যি থাকে আৰু বিস্কুট হয়, কেতিয়াবা খিচাৰিও দিওঁ। তো আপোনালোকেও এনেকৈ দিব পাৰে, সিহঁতৰ বহুত হেল্প হয়। সিহঁতৰ বহুত ভোক লাগে। তো আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ সেইখিনি দিওঁ আৰু সদায় এনেকৈ দি যাওঁ আৰু আমি। চ' আপোনালোকেও এনেকৈ দিব। আপোনালোকৰ দ্বাৰা মহ বিচাৰি নাপায়, গোটেই মহ আপোনালোকৰ ওলাই যায়। আপোনাৰ আঁঠুৱা টানিব নালাগে, কইল লগাব নালাগে, গুড নাইট লগাব নালাগে, গোটেই মহৰ কাম আছে। কিবা এইটো যোনটো গভমেণ্ট পোহৰ এটা দিয়ে, এইটো পোহৰত ঘৰত মহ নাথাকে, এইটো হৈছে মহৰ লাইট। এই টেবুলখন সকলো কথা পৰিৱৰ্তন লিখা আছে যে গোটেই এটা আৰামত হ'ব, আপোনাৰ মহে নেকামুৰে। কইল লগাব নালাগে, গুড নাইট লগাব নালাগে, আঁঠুৱা লগাব নালাগে, কিবা আছে না পলিথিন লগাব কিমান গুড নাইট লগাব, মহে নেকামুৰে। আপুনি যোনটো লগাব, এটা মহ নাথাকে। আপুনি খাবলৈ শান্তি নাপায়, বহিবলৈ শান্তি নাপায়, শুবলৈ শান্তি নাপায়, ইমান মহ। এই মহৰ পৰা বাচিব হ'লে আপুনি এটা LED লাইট লৈ যাওক। লাইটটো জ্বলিলে তথাপি না সারা রাত মহলাৰ দিনত এটা 50 টকা এক বছৰ এটা মহ বিচাৰি নাপায়, গোটেই এটা এই মহল লাইট ললো একটা তাত কৰি ডাঙৰ লাগছে আৰু 40 মিনিট অফিচকে দিম। চ' আমাৰ ফাইনেলি বজাৰ হ'ল। এতিয়া আমি কিবা কিবি আৰু ল'ব লগা আছে, সেইবোৰ ল'ম। ৰেকৰ্ডিং কৰি দিব লাগিব। হে ফ্ৰেণ্ডছ, এতিয়া আমিলোকে বজাৰ কৰি যাই আছোঁ। এতিয়া দেখিছে ডাঙৰ টপলা এটা, এয়া দেখিছে। এয়া বজাৰ কৰি আহি আছোঁ। মোৰ মুখখন দেখা নাই, দেখুৱাম মোৰ মুখখন। এয়া দেখিছে বজাৰ কৰি আহি আছোঁ। বহুত ভাগৰ লাগিছে। অলপ পিছত যাই কিনে ঘৰত চ' আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিব। তো ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে। কেমেৰাৰ কোৱালিটি ভাল নহয়, ৰাতি মুখকেইখন দেখা নাযায় আৰু। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু নতুন ব্লগাৰ হয়, চ' কৰাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, ট্ৰাই কৰি আছোঁ। চ' আজিৰ কাৰণে